Hey guys, welcome to my first vlog. মোৰ নাম শ্ৰী লিজামণি বৈশ্য। আজি আমি মন্দিৰলৈ যাম। মন্দিৰৰ সকলোবোৰ দৃশ্য পৰিৱেশ আপোনালোকক মই সকলোৱে দেখুৱাম। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু। ইয়া মাহঁতে মা আৰু দাদাই গুড়া খুন্দি আছে মানে ভগৱানক লাৰু দিয়াৰ কাৰণে। এয়া বিজি মানুহ মোবাইল টিভি আছে। যাবলৈ ওলালোঁ গাইজ, আহক একেলগে যাওঁ। আমি যাই আছোঁ আৰু এতিয়া এইখনত আমাৰ মাহঁত আৰু বাহঁত মানে যাইছে, তাতে লগ কৰিম আৰু গাইজ। আমি আহি পালোঁ। এই চাওক মন্দিৰটো, খুব সুন্দৰ মন্দিৰটো, দেখিবলৈ বৰ ধুনীয়া। হিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাম ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। গাইজ এতিয়া আমি ভৰি ধুবলৈ যাওঁ। গাইজ সকলোৱে এটা হাই দি দিয়ক। মই এতিয়া মন্দিৰৰ ভিতৰলৈ আহিলোঁ। আপোনালোকে চাব পাৰে মন্দিৰটো ধুনীয়া বহুত, চাব পাৰে আপোনালোকে। সেই মাহঁতে তাতে সুধি আছে মানে ক'ত কি কৰিব লাগিব, তাতে কৈ আছে পূজাৰীজনে। সেই মাহঁতে বহুতে বস্তুবিলাক ওলাইছে আৰু আইতাজনীও মোক হেল্প কৰি দি আছে অকণমান। মন্দিৰটো ইমান ধুনীয়া যে সকলোৱে ফটো উঠা ষ্টাৰ্ট কৰি দিয়ে মন্দিৰটোত আহিয়েই। আপোনালোকেও চাব পাৰে। এইটো ইয়াত গণেশ মন্দিৰ, এইটো শিৱ মন্দিৰ। এয়া চাব পাৰে মোৰ পিছত শিৱ আৰু পাৰ্বতী আৰু শিৱাগী আছে হনুমান। ইয়াত মাহঁতে আৰু বৌহঁতে লাৰু বনাই আছে, মই অকণমান হেল্প কৰি দিলোঁ আৰু। ভাওনাতে শংকৰ, কীৰ্তনতে শংকৰ, শংকৰ দশম। এয়া চাওক মোৰ পিছত আৰু এটা শিৱ মন্দিৰ, তাতে মানে হোম যজ্ঞবিলাক কৰে তাতে। ইয়াত আমি সকলোৱে ফটো লৈ আছোঁ। Hi guys. গাইজ এইটো পুখুৰী মন্দিৰৰ বহুত ডাঙৰ পুখুৰীটো, চাওক আপোনালোকে।
কত লৈ যাবি গামছাখানি হাই বুলি কওক হাই বুলি কওক এই হাতখালি দি দিয়ক হাই ব্লগ বনাবা আৰু ন য়েছ তো গাইজ মায়ে চাহ খোৱা কাপবিলাক ডাষ্টবিনত থৈ আছে আপোনালোকে দেখাই পাইছে চ' গাইজ ইয়াৰ ওচৰতে এডাল বগৰী গছ আছে তো আমি যাবৰ কাৰণে বেলেগ ঠাই নাই বাবে আমি বেৰাৰ ফাকেদি সোমাই গৈ আছোঁ গাইজ এয়া মোৰ মা আপোনালোকক মায়ে হাই কৈ আছে হাই সত্য যুগৰ গুপ্ত হৰি নামৰ নিজৰা ইয়াত সকলোৱে প্ৰসাদ খোৱাত ব্যস্ত হৈ আছে পুৰা খাই আছে সকলোৱে হে গাইজ মই এতিয়া মন্দিৰৰ প্ৰসাদ খাওঁ এই বাসকলেও খাই আছে লগতে ফটো উঠি আছে খাওঁ ৰ'ব আহিব কোনোবাই ইচ্ছা গ'লে ইয়াত আহিব পাৰে মন্দিৰটো বহুত ভাল লাগে আহি চ' গাইজ আমি এতিয়া যাওঁ ভাল লাগিল বহুত মন্দিৰটোত আহি সেইটো বৌ আপোনালোকে আহিব পাৰে এইটো মন্দিৰত বহুত ভাল লাগে আহি ভাল লাগে বহুত বৌও কৈ আছে ভাল লাগে গাইজ বাই বাই গেটটো আপোনালোকক দেখুৱাই দিম মই এয়া যোগেশ্বৰ দেৱালয় যাওঁ সিহঁতৰ কাৰণে গাড়ী আহিছে আহিব আমি গাড়ীটো ভোক লাগিছে দেই ভাত খোৱা নাই বহুত গাইজ এইটো মোৰ ফাৰ্ষ্ট ভ্লগ হিচাপে মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোক সকলোৱে ভালে থাকক কুশলে থাকক বাই